Back to my YouTube channel BITUPON'H'VLOG তো আশা কৰোঁ সকলোৰে ভাল। আজি যেহেতু মাঘৰ বিহু উৰুকা মানে আজি উৰুকা বুলি মানে একদম খানা চানা খাম মজাকে এইফালে দেখিছে বন্ধুকে এনেকৈ তো মোৰ তাত তৈ লৈছোঁ ঘৰতে এইফালে দেখিছে মজাকে চাই লওক। তো এইফালে চাওক কি ধুনীয়াকৈ মানে এই চাইডে একদম পূৰা ইয়াতে খানা চানা বনোৱা হ'ব। এইফালে এইবোৰ খোল চোল মানে যিহেতু খোল খানাটো মানে খানাটোতো খোলতে খামেই খোল এইটো আপোনালোকে এইটো ভিডিঅ' দেখিছিলে তো সেইটো ভিডিঅ'টো মানে খানাটো খোলতে খাইছিলোঁ মানে প্ৰত্যেকবাৰ আমি খোলতে খাম দিছ বাদ দিয়ক আৰু এইটো বোলে খৰি চৰি পূৰা ৰেডি অলপ দেখাই আছোঁ এইফালে তো এইফালে কেমেৰাটো ফটা এইফালে মেজিটো চাওক তাহলে মেজি এইফালে বোলে খৰিখিনি আছে বাৰু মানে আৰু এইফালে এইটো জ্বলাব লাগিব তো ভিডিঅ'টো অকণ স্কিপ নকৰা ভিডিঅ'টো চাই থাকিব। এতিয়া একদম এইফালে চাওক মানে ঠাই চাই পূৰা মুচি কাচি পূৰা ধুনীয়াকৈ থৈ দিয়া আছে আপোনাৰ ধুই বছকে মানে চাওক এয়া মজাকৈ ধুনীয়াকৈ থৈ দিয়া হৈছে মানে মজাকৈ আৰু এতিয়া একদম পূৰা খানা চানা হ'ব। তো খানা চানাৰ কাৰণে ভিডিঅ'টো চাই থাকিব কিনো হয় দেখাই আছোঁ। এইফালে এইবোৰ কি কৈছে নাৰিকল লাডু বনাবলৈ সেই লাডু বনাবি গাইছ মানে মানে নাৰিকলৰ লাডু বনাব যদি লাডু বনাব তো নাৰিকল লাডু যিহেতু পিঠা বনাব উৰুকা ভাই তই আহি গ'লি মানে মই ভিডিঅ' বনাই আছিলোঁ মানে আৰু একদম সি বক্স চক্স লৈ পূৰা ঘূৰি ফুৰিছে মানে আজি তো বোলে আপোনালোকক দেখালে মাক ফালে খানা চানা খুৱাব মাৰা মজাকৈ তো বোলে সি খানা চানা খুৱাব তোমালোকে ভিডিঅ'টো চাই থাকিব অকণ স্কিপ নকৰাকৈ কি হৈ আছে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল টকাইছে পূৰা ফুটি কৰিব লাগে মনে মনে এইবিলাক চব কি একদম মানে বেলেগ টম্বু লগাই দিছোঁ একদম পূৰা আৰু তো মানে গেছ পূৰা মজাকৈ একদম দেখিছে একদম দুটাই বোলে জুই চুই জ্বলালে যে এইটো খানাটো আজি ইয়াতে খাম মানে ঘৰৰ আগফালৰ চোতালতে মজা হ'ব বহুতে মজা লাগিব একদম চাই থাকিব ভিডিঅ'টো বাৰু কেমেৰাটো ফটা পাব পাৰে কি উপায় নাই নহ'লে মানে আৰু এতিয়া এইফালে এতিয়া মই এতিয়া আগফালে বনোৱা হ'ব নে কি ডাইৰেক্ট তো গেছ কেমেৰাটো ফটা পাব বেয়া নাপাব দেই মানে মই মানে কি ক'ব এনেকৈ মানে ভিডিঅ' বনাই মোক বহুতে ভাল পাওঁ মানে তো মাক শুনি আহোঁ মানে তো মানে গেছ বেয়া নাপাব অকণো বেয়া নাপাব কেমেৰাটো ফটা আহিব পাৰে মানে এইফালে দেখিছে পূৰা একদম মাংসৰ কাৰণে পূৰা ৰেডি কৰি থৈ দিয়া আছে আৰু এইফালে একদম আলু চালু আছে আৰু ফাইনেলি এতিয়া একদম পূৰা আগফালে বনাই আছে তো মজা একদম চাওক আপোনালোকে তো মানে ভাবি আছোঁ কি লাইক এতিয়া মায়ে একদম এতিয়া খানাটো কোনে বনাব মা তুমি বনাব খানাটো কোনে বনাব হা দেউতা ঠিক আছে মই বনাওঁ তেতিয়া মানে গাইছ মই বনাওঁ নেকি মানে দেউতাই যিটো ইউটিউব ভিতৰত মানে দেখিছিলে মানে যিটো পিকনিকৰ জানুৱাৰী খানাটো সেই খানাটোতো দেউতাই বনাইছিলে আজি মোৰ খানাটো মই বনাওঁ নেকি যিহেতু ভাতটো ফালে হৈ আছে বাৰু খানাটো তুমি বনাবা নে কি খানাটো তুমি বনাবা নে কি মাংসটো মই বনাওঁ নে কি জানো দেউতা কি ক'ম মানে জানো দেই মানে একদম এইবিলাক জুই চুই পূৰা হৈ গ'ল আৰু গাইছ এনেকৈ মই ভিডিঅ' বনাই মই দি যাম আজি যিটো উৰুকা বহুত ফূৰ্তি লাগি আছে মনবিলাক মানে পূৰা একদম নিশ্চয় নাই টিপাল চিপাল ধৰি কি ধুনীয়াকৈ আৰু গাইছখন টিপাল নহয় আকৌ মন কৰি এখন লাগিছে এখন মন কৰি দিছে আপোনালোকে এখন আকৌ মানে একদম কিবা পোষ্টাৰ এখন ডাঙৰ পোষ্টাৰ মানে সেইকাৰণে এটা বনোৱা হ'ব পৰা মজাকৈ আৰু এইফালে গোহালি ঘৰটো দেখিছে সেইটো গোহালি ঘৰটো ইফালে আছে ইয়াত খানাটো পোষ্টাৰতে মানে আৰু এইফালে জুই পৰা মজাকৈ জ্বলি আছে চাওক থৈ লৈছোঁ আৰু ইয়াত এতিয়া ভাত চাত পূৰা বনোৱা হৈছে বৰ্তমান আৰু এতিয়া মানে মজাকৈ এইবিলাক দেউতাই মছলা পেকেট খুলিছে আৰু যিহেতু আমাৰ কাৰণে দিছে ছানৰাইজ পূৰা একদম ছানৰাইজৰ পূৰা এইটো ছানৰাইজে ভাল বনাইতো বস্তুটো খালে আপোনালোকে খাব পূৰা মজাকৈ এতিয়া বৰ্তমান ভাতটো বনোৱা হৈছে তো মাঘৰ বিহু বুলি মানে উৰুকা বুলি পূৰা মজাকৈ ফূৰ্তি চূৰ্তি কৰিছোঁ আৰু এতিয়া মানে দেখিছে বক্স চক্স পূৰা একদম লগাই লোৱা কিনো লগাম আৰু মানে বেলেগবিলাকত লগাইছে আমাৰ বক্সটো অকণমান এইটোহে বৰ বস্তু এইটোৱে মানে অলপ ফূৰ্তি চূৰ্তি কৰি বনাই এইটোৱে মানে অলপ ফূৰ্তি চূৰ্তি কৰি বচাই মেলি থাকোঁ আৰু হয় নহয় এইফালে আছে এইফালে আলু গুটি আৰু এইফালে একদম পূৰা পিঁয়াজ চিয়াজ পূৰা মজাকৈ একদম কাটি ছিঙি হেৰি কৰি পূৰা একদম মজাকৈ ৰেডি কৰি দিয়া হৈছে আৰু এতিয়া মানে পূৰা মজাকৈ মাংসটো মই বনাম বাৰু আৰু যিহেতু মানে মাছ আছে আৰু মাছ চাছ খাবলৈ মাংস আছে মানে যেটো মাছটো মানে ডাঙৰ মাছ নহয় সৰু মাছ
মাছখিনি আনি আছোঁ আৰু তো গাইছ পানী মাছ চাছ আনি ল'লোঁ ইয়াত দেখিছে ইয়াত এয়া মানে এইখিনি মাছ এয়া মানে যিহেতু মাছ আৰু মাংসতে মিট থাকিব লগত মাংস পানী মাছ আছে আনি ল'লোঁ পৰা মানুহকে যিহেতু সৰু সৰু মাছ মৰা মাছ বহুত ভাল লাগে খাই সৰুকৈ ভাজি এটা বনাম আৰু পূৰা একদম মাইক চাইক বজাইছে একদম চিঞৰ বাখৰ গোটেইখন মানে পূৰা হুলস্থুল পূৰা একদম আৰু এইফালে মাছ দেখিছে আৰু এইফালে এতিয়া মাছখিনি আগত ফ্ৰাই হ'ব তাৰপৰা আমি মানে মাংসটো ভাজি দিম মজাকৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব অকণ স্কিপ নকৰাকৈ আজি মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা থাকিলে কৈছে মানে ভাত উতলি গ'ল পূৰা মজা মজাকৈ দেখিছে এইফালে মাছ এইবিলাক একদম সৰু সুৰা মাছ আছে মানে আৰু যিহেতু পাতত দিয়া মাছৰ বিৰাট মজা পাতত যিটো মানে পাতত আগতে মানে পাতত দি মাছবিলাক পূৰা খাওঁ দনি কৰা মাছবিলাক পাতত দি দিওঁ আৰু এইবিলাকতো মৰা মাছে ইয়াত দেখিছে মৰা মাছ এইটো সেইখিনি বাৰু মৰা মাছে বাৰু আৰু দেতাহে কেৰাহী পাতিলে আৰু দেতাইহে মাছটো বনাই আনে মই মানে মাংস আৰু মজাকৈ ভিডিঅ'টো চাই থাকিব আজি ভিডিঅ'টো অকণমান দীঘল হ'ব বেয়া নাপাব আৰু যিটো উৰুকা বুলি মজাকৈ ভিডিঅ'টো চাই থাকিব দেই গাইছ অকণ স্কিপ নকৰাকৈ চাব ভিডিঅ'বিলাক তো গাইছ ফাইনেলি এতিয়া একদম মৰা মানে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া মানে দুটা নিমখ দি মাছৰ সানি ল'লে তো এতিয়া চাই লওক আপোনালোকে তাৰপৰা চাওক ইয়াতে পূৰা একদম এই মাছত পূৰা একদম পূৰা নিমখ চিমখ খালি চালি সানি ল'লে এইফালে পূৰা মাছৰ দেখিলে এইফালে নিমখ হালধি থৈ দিয়া আছে বৰ্তমান আৰু তো গাইছটো মজাকৈ বহাই দিলোঁ এইফালে মাংস দি দিছোঁ পূৰা মজাকৈ এইখিনি মই দিওঁ দি দিয়া এইখিনি দিম আৰু মানে এইখিনি যিহেতু মানে এইফালে আছে ইয়াত দেখিছে এইফালে একদম ধুনীয়াকৈ দি দিব লাগিব হাতে দি দিওঁ মানে বাকী দিলে বেয়া হ'ব ন এনেকৈ দি দিওঁ আৰু টকা ফাইনেলি ভাত চাত খাব পৰা হৈ গ'ল মজাকৈ এইফালে চব ভাত চাত পৰা মজাকৈ বাঢ়ি ল'লে এইফালে ইয়াতে ভাইটি এইফালে খাইছে আৰু ময়ো এতিয়া মজাকৈ এইফালে গৈ পেলাই এইফালে বহি লওঁগৈ আৰু এই মজাকৈ বহি লওঁ মজাকৈ আৰু বাঢ়ি ল'লে মজাকৈ ভাত চাত বাঢ়ি লৈছে যিহেতু খোলতে আৰু এইটো ভাইটিৰ লগৰে খাব তুমি ভালকৈ মানে খাই যোৱা দেই মাংসত মানে তো আছে যিটো ভাইটিৰ লগৰ হয় এটা কৈছোঁ ভাত কেইটামান খাই যাব সি ভাত কেইটামান খাই যাব আৰু এতিয়া মানে গাইজ এতিয়া হ'ল ৰাতিপুৱা মানে কালি ৰাতিপুৱা ফূৰ্তি ফাৰ্তা কৰিলোঁ ৰাতিটো পূৰা মজাকৈ গ'ল আৰু এতিয়া ৰাতিপুৱালৈ যিটো আজি হ'ল বিহু কালি যিটো উৰুকা আছিলে কালি উৰুকা বুলি মজাকৈ ফূৰ্তি ফাৰ্তা কৰিলোঁ এতিয়া মেজিটো জ্বলাওঁ তেনেকৈ গামোচা লৈ লৈছোঁ গা পাতটো ঠাণ্ডা লাগিছে পূৰা তাৰপিছত এইবিলাক ভাইটিহঁতে দেউতাহঁতে মেজি খুৱাই আছে এইবিলাক মেজিটো জ্বলালে এতিয়া মই মজাকৈ আৰু এইটো মেজিটো জ্বলাওঁ তো মজাকৈ এনেকৈ চাওক না বেয়া নাখাবা মেজিটো জ্বলাই খুৱাই লওঁ বেয়া ঠাণ্ডা লাগি আছে ফোন খুৱাই লৈছোঁ এতিয়া জ্বলাইছে ভাইটিয়ে মেজি চাওক ভাইটিয়ে মেজি যাম বুলি মেজি বুলি কৈছে আৰু তলে ভাই দিয়া আৰু এই তলৰ পৰা ভালকৈ ভৰাই দিলে আৰু এতিয়া ঠাণ্ডাতে জুইতে মেজি জ্বলি যাব মজাকৈ চাই লওকচোন তো গাইছ এনেকৈ মেজিটো মজাকৈ জ্বলি গ'ল যিহেতু অগ্নিশাৰ কৰিবলৈ আছে আৰু জ্বলি আছে ডুবডুবকৈ আমি তাইতে বহি আছোঁ দুটা বহি আছে এইফালে ভাইটি আৰু এইফালে মই বহি আছোঁ জুইফাপে তালৈ সেইফালে মানে দিকেটাত অগ্নিশাৰটো কৰা হ'ব মায়ে গা পা ধুই লওক মায়ে একেলগে অগ্নিশাৰ কৰা হ'ব মানে তেওঁলোকে এতিয়া বেলিও ইফালে হৈছে সেইফালে বেলিও অগ্নিশাৰ সেয়া কৰি ধুনীয়াকৈ এতিয়া মেজি খুৱাব লাগে আৰু মাহঁতে অগ্নিশাৰ কৰিবলৈ আছে কৰিব এতিয়া মানেকৈ মাহঁতে গা ধুইছে মানে মায়ে ক'লে কেনে মোক কৰিব গ'লে মই এনে অগ্নিশাৰ আগত কৰি দিলোঁ আৰু মাতকৈ ভাল লাগিছিলে বেলি ওলোৱা দৃশ্যটো চাই মোৰ কাৰণে বেলিটো ওলাই গৈছিলে মানে আলু পৰা মজাকৈ এইটো খাই ভিডিঅ'টো সামৰি দিম বুলি ভাবিছোঁ মেজি জ্বলি গ'ল মেজি সমাপ্ত ভিডিঅ' সমাপ্ত তো গাইছ বাই বাই